আজি বাপতি সাহোন ৰঙালী বিহু, গোসাই বিহু। আৰু এই গোসাই বিহুতে গাঁৱৰে সৰু সৰু ল'ৰা কেইটামান আহিলে হুঁচৰি গাবলৈ। আৰু এয়া হুঁচৰি গাই আছে। তেওঁলোকৰ লগত নাচনী নাই, অকল ল'ৰাই মানে হুঁচৰি গাবলৈ আহিছে। তেওঁলোকে নাচিছে, তেওঁলোকে ঢোল বজাইছে আৰু তেওঁলোকে বিহু গাই আছে। মই ভাবিলোঁ ভিডিঅ'ত অলপ আবদ্ধ কৰি ৰাখোঁ। ইমান সৰু সৰু ল'ৰা ছোৱালী, ভাল লাগে দেখিবলৈ। আৰু এয়া তেওঁলোকে শেষতে আশীৰ্বাদ দিছে, মা আৰু ভণ্টিয়ে আশীৰ্বাদ লৈছে। মই আঁতৰৰ পৰা ভিডিঅ' এটা কৰি ৰাখিছোঁ। আৰু ইমান ধুনীয়াকৈ ডাঙৰ মানুহৰ দৰে আশীৰ্বাদ দিছে। প্ৰথম ল'ৰাৰ হুঁচৰি দলটো যোৱাৰ পিছতে আকৌ সৰু সৰু ছোৱালী কেইজনীমান আহিলে হুঁচৰি গাবলৈ। তেওঁলোকৰ লগত আকৌ ঢুলীয়া নাই। তেওঁলোকে নিজে নাম গাই, নিজে টকা বজাই বিহু নাচি আছে। তেতিয়া ভাবিলোঁ মই ভিডিঅ' এটা কৰি ৰাখোঁ। সৰু সৰু ছোৱালী নিজৰ শৈশৱলৈও মনত পৰে। আৰু এয়া আবেলি সময়ত বতৰটো দেখিছেনে, অকস্মাতে আহিলে এজাক বৰষুণ। আৰু বতৰটো একদম ক'লা কৰি আহিলে আৰু বৰষুণ দিয়ে আছে এতিয়াও।